স্যার মই বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম খাৰঘূৰি। অ আচ্ছা, স্যাৰ এই খাটনিয়াৰ মোৰ ষ্টাফে হয়। ঠিক আছে, বুজি পালো। আপোনাৰ অফিচাৰ এজন, আপুনি পুলিচৰে মানুহ। আপোনাৰ ভুল হৈছে ক'ত জানেনে? আজিকালি বজাৰত বহুত নকল টকা ওলাইছে, গতিকে টকা লওঁতে বা দিওঁতে ভালকে চাই ল'ব লাগে। হয়, তাতে পুলিচ ধৰা পৰিলেতো আৰু বেয়া হয়। আপোনাৰ লগত আইডেণ্টি কাৰ্ডখন নাথাকে কাৰণে অলপ বেছি প্ৰব্লেম হ'ল। ঠিক আছে দিয়ক, আগলৈ অলপ চাব আৰু। কিন্তু আপুনি হৰিনাম ভাল গায়। থেংক ইউ। কেনেকুৱা পালে? এই মজা। এনেকে কবলৈ আপোনাৰ অলপো লাজ লগা নাই? এইবিলাক চব আপোনাৰ নিজৰ কাৰণে হৈছে। অ মই কি কৰিলো? মইতো জাল নোট বনোৱা নাই দিয়কচোন। জাল নোট আপুনি বনোৱা নাই, কিন্তু আপোনাৰ হাতত দেখিলেতো তেওঁলোকে সন্দেহ কৰিবই। আই কাৰ্ডখন দেখুৱাই দিব নোৱাৰিলে? সেইকণতেতো গণ্ডগোলটো লাগে। আই কাৰ্ডখন দেখুৱাবলৈ চাইছো, নাই নহয় পকেটত। ঘৰত কামৰ ভমুকত পেলাই থৈ আহিলো। ক'ত থাকিব? থানাত বদমাচি কৰি থাকোতে হুচ আছিল আপোনাৰ? এখন লওক।